আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ পৰা মোক ৮ নম্বৰ মংগলী লোকসভা সমষ্টিত প্ৰাৰ্থীত প্ৰক্ষেপ কৰিছে আৰু সেই হিচাপে এতিয়া আমি যি নমিনেশ্যন দিয়াৰ পিছত আমাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে UPPLৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপত আমি ট্ৰেক্টৰ ছবি পাইছোঁ আৰু এই ট্ৰেক্টৰৰ ছবি এই EVM মেচিনত লাষ্টত 11 নম্বৰত পোৱা যাব আৰু ৰাইজে এই 11 নম্বৰত থকা ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগিব। আমি এতিয়া দেখিবলৈ পাইছোঁ সমগ্ৰ মংগলী সমষ্টিৰ অন্তৰ্গত থকা যিমানখিনি অঞ্চল নলবাৰী সমষ্টিৰ পৰা আৰম্ভ কৰি ৰঙিয়া কমলপুৰ বা তেনেকৈ চিপাঝাৰ মংগলদৈ দলগাঁও কালাইগাঁও পানেৰী ওদালগুৰি মাছবাট এই সকলো ঠাইত ঘূৰি আমি দেখিবলৈ পাইছোঁ যে আমাৰ বড়ো ভোটাৰ ৰাইজৰ লগতে যিবিলাক নেকি অসমীয়া ভাষী বা তেনেকৈ বাঙালী ভাষী নেপালী ভাষী বিহাৰী আদিবাসী ৰাভা কোচ ৰাজবংশী হৰণীয়া ইত্যাদি ইত্যাদি যিমানখিনি আছে তেওঁলোকে আগুৱাই আহিছে। যিহেতু এই মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভিতৰত যি আঞ্চলিক সমস্যা এই আঞ্চলিক সমস্যাবিলাক দাঙি ধৰিবৰ কাৰণে কোনো প্ৰাৰ্থী নাই। ইয়াতে অকল UPPLৰ প্ৰাৰ্থীয়ে মাত্ৰ আঞ্চলিক দলৰ প্ৰাৰ্থী হিচাপে মই আছোঁ আৰু সেইকাৰণে তেওঁলোকে সহজে আঁকোৱালি লৈছে আৰু আমাৰ আগন্তুক দিনত যাতে এই সংসদৰ মজিয়াত আমাৰ এই যে পিছ পৰি থকা অসমৰ এই মংগলদৈ সমষ্টিৰ পৰা গৈ যাতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে মাত মাতিব পাৰে তাৰ কাৰণে তেওঁলোকে সঁহাৰি জনাইছে। জিতাৰ অংক যিহেতু আমাৰ মংগলদৈ সমষ্টিৰ ভিতৰত বড়ো ভোটাৰ 3,21,000 আছে, তাৰে ভিতৰত মই 2,50,000 ভোটটো পাম বুলি আজিৰ দিনত মই ক'ব পাৰোঁ। লগতে আমাৰ যিবিলাক নেকি অসমীয়া ভাষী বা তেনেকৈ বাঙালী ভাষী নেপালী ভাষী বিহাৰী বা তেনেকৈ আদিবাসী কোচ ৰাজবংশী হৰণীয়া ৰাভা গাৰো তেনেকৈ অন্যান্য জাতি জনগোষ্ঠীৰ ফালৰ পৰা আমি আশা কৰিছোঁ মাত্ৰ 1.5 লাখ ভোট আমি আশা কৰিছোঁ। এই 7-8টা জাতি জনগোষ্ঠীৰ পৰা মাত্ৰ 1.5 লাখ তো এইখিনি আমি পাম। লগতে আমাৰ যিবিলাক নেকি মাইনৰিটি কমিউনিটিৰ যিবিলাক নেকি মুছলিম ভাইসকল আছে তেওঁলোকে আমাৰ লগত আমাৰ পাৰ্টিৰ কৰ্মকৰ্তাসকলে লাগি আছে, তেওঁলোকৰ ফালৰ পৰাও আমাক সহায় কৰি আছে আৰু ভোট পাব বুলি আমি আশা ৰাখিছোঁ। লগতে আমাৰ যিবিলাক নেকি সংগঠন আছে মাইনৰিটি ভোটাৰ্ছ ৰাইজৰ হৈ তেওঁলোকে মাত মাতি আছে, AIUDFকে ধৰি তেনেকৈ সংগঠনবিলাকৰ লগত আমাৰ আলোচনা চলি আছে আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আমাক এই মংগলদৈত যিহেতু তেওঁলোকৰ প্ৰাৰ্থী নাই গতিকে আমাৰ এই UPPLৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰী মোক তেওঁলোকে সহায় কৰিব বুলি কৈছে। সেইকাৰণে আমি আশা ৰাখিছোঁ যে অন্ততঃ আমাৰ ৱৰ্কাৰবিলাকৰ যোগেদি 50,000 আৰু AIUDFৰ যোগেদি 1 লাখ যদি ভোটাৰ ৰাইজে আমাক দিয়ে ভোট তেনেহ'লে প্ৰায় 5.5 লাখ ভোটত আমি বিজয়ী হ'ম বুলি আজিৰ দিনত মই ক'ব বিচাৰিছোঁ। যদি মই জিকি যাওঁ MP হিচাপে এই মংগলদৈ সমষ্টিৰ পৰা তেনেহ'লে আমাৰ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰ কাৰণে ছেফটি ছিকিউৰিটি আৰু লাইফ এণ্ড প্ৰপাৰ্টিৰ যি নেকি প্ৰটেকশ্যন ছেফগাৰ্ড দিয়া ইয়াৰ কাৰণে কাম কৰিম। লগতে শান্তি স্থাপনৰ কাৰণে কাম কৰিম। যিহেতু আমাৰ অঞ্চলত বহুতো সমস্যা আছে, আমাৰ অঞ্চল সমস্যাৰে জৰ্জৰিত অঞ্চল, ইয়াতে উগ্ৰপন্থী সমস্যা আছে, ইয়াতে জাতীয় সমস্যাবিলাক আছে যেনে আলফাৰ সমস্যা বা তেনেকৈ NDFBৰ সমস্যা বা তেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সমস্যা বা অন্যান্য জাতি জনগোষ্ঠীৰ সমস্যাবিলাক
শেষ নোহোৱা পৰ্যন্ত অশান্তি হৈ থাকিব গতিকে শান্তি স্থাপনৰ কাৰণে যদি মই কাম কৰিম বুলি কওঁ তেনেহ'লে আগতে এইবিলাক কাম মই কৰি পেলাই শান্তি স্থাপন কৰিব লাগিব তাৰ লগতে সৰ্বাংগীন উন্নতিৰ কাৰণে মই কাম কৰি যাম আৰু ইয়াৰ লগতে আমাৰ অঞ্চলত বহুতো যুৱক যুৱতীয়ে নিবনুৱা হৈ আছে বিজেপি চৰকাৰে যেতিয়া নেকি তেওঁলোকে ক্ষমতাত আহিবৰ কাৰণে তেওঁলোকে যোৱাবাৰ 2016 চনত সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলাইছিল তেতিয়া তেওঁলোকে প্ৰচাৰ চলোৱা সময়ত কৈছিল যে তেওঁলোকে এই 26 লক্ষ যি নেকি আনএমপ্লয়েড ইউথ নিবনুৱা যুৱক যুৱতী তেওঁলোকক বছৰত 5 লাখ কৰি এমপ্লয়মেণ্ট দি নিবনুৱাবিলাকক এই চাকৰি বাকৰি দি আমি 5 বছৰতে শেষ কৰিম বুলি কৈছিল কিন্তু আজি পৰ্যন্ত তেওঁলোকে তেনেকৈ পদক্ষেপ লোৱাটো পৰিলক্ষিত হোৱা নাই আৰু হিচাপে আমাৰ অঞ্চলত এই নিবনুৱা সমস্যা আছে আৰু ইয়াৰ কাৰণে মই জিকি যোৱাৰ পিছত এই নিবনুৱা যুৱক যুৱতীসকলৰ ব্যৱস্থা কৰিম তেওঁলোকৰ এমপ্লয়মেণ্টৰ কাৰণে লগতে আমাৰ যি নেকি ৰাস্তা ঘাট এইবিলাক এতিয়াও একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে এইবিলাকৰ যি নেকি উন্নতকৰণ বা দলং নিৰ্মাণ কৰা বা ৰাস্তা ঘাট নিৰ্মাণ কৰা ইয়াৰ কাৰণেও মই সংসদত গৈ এই উন্নতিৰ কাৰণে কাম কৰিম লগতে আমাৰ যি নেকি শিক্ষা বিভাগ এই শিক্ষা বিভাগতো তেনেকৈ আমাৰ বহুতো সমস্যা আছে যিবিলাক নেকি স্কুলত শিক্ষক আছে এই শিক্ষকবিলাক আজি পৰ্যন্ত হয়তো বহুতো হাজাৰ হাজাৰ স্কুলত তেওঁলোকে দৰমহা নোপোৱাকৈ ভেঞ্চাৰ্ছ হিচাপে তেওঁলোকে কাম কৰিবলগীয়া হৈছে অপ্ৰাদেশিক এই স্কুলবিলাকত তেওঁলোকে কাম কৰি আছে এইবিলাকৰ কাৰণে এই অপ্ৰাদেশিক যিবিলাক নেকি পঢ়াশালী স্কুল এইবিলাক প্ৰাদেশিকীকৰণৰ কাৰণে মই মাতি যাম আৰু কাম কৰি যাম লগত আমাৰ অঞ্চল হ'ল এটা খেতি প্ৰধান ৰাজ্যৰ অঞ্চল আৰু সেই হিচাপে বৰ্তমানে যি ধৰণে খেতিয়ক ৰাইজৰ কাৰণে কাম হ'ব লাগে চৰকাৰীভাৱে যিবিলাক নেকি সহায় সহযোগিতা আগবঢ়াব লাগে উৎপাদন ক্ষমতা বঢ়াৰ কাৰণে খেতিয়কসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ কাৰণে যিবিলাক নেকি পদক্ষেপ ল'ব লাগে এইবিলাক তেওঁলোকে কৰা নাই যাৰ কাৰণে আমাৰ উৎপাদন বা শস্য যি নেকি উৎপাদন এইটো কমি গৈ আছে আৰু ইয়াৰ কাৰণে আমাৰ অঞ্চলত হয়তো এটা সময়ত এনেকৈ সময় পাবগৈ এনে ষ্টেজ পাবগৈ য'ত নেকি আমাৰ খাদ্য শস্য নোহোৱা হ'ব তাৰ কাৰণে আমি খাদ্য শস্য অধিককৈ উৎপাদন কৰিব পৰাকৈ এই ক্ষমতা আমি ৰাইজক খেতিয়ক ৰাইজক আমি প্ৰদান কৰিব লাগে কিন্তু আজি পৰ্যন্ত মই দেখিবলৈ পাইছোঁ যে এই চৰকাৰী বিভাগ যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তাৰ পৰা একো তেনেকৈ ট্ৰেইনিং বা স্কিল ডেভেলপমেণ্ট বা তেনেকৈ কীটনাশক যিবিলাক নেকি যোগান ধৰিব লাগে বা তেনেকৈ পদাৰ্থ যোগান ধৰিব লাগে এইবিলাক একো তেনেকৈ যোগান ধৰা নাই আৰু তেনেকৈ টেকনিকেল ন' হাউ যি দিব লাগে খেতিয়কসকলক এইবিলাক তেওঁলোকে নিদিয়াৰ কাৰণে আমাৰ খেতিয়ক ৰাইজে তেনেকৈ উন্নতি কৰিব পৰা হোৱা নাই গতিকে মই MP হোৱাৰ পিছত মই এইবিলাকৰ কাৰণে মই কাম কৰি যাম উন্নতি কৰাৰ কাৰণে মই এতিয়া ইয়াৰ কাৰণে আহ্বান জনাব বিচাৰিছোঁ ৰাইজক সকলো ৰাইজক যে এইবাৰ যি নেকি 17তম লোকসভা নিৰ্বাচন ইয়াত 2019 চনৰ 18 এপ্ৰিলৰ দিনা যি নেকি ভোট হ'ব আমাৰ মংগলদৈ সমষ্টিত কংগ্ৰেছক আমি যিহেতু 60 বছৰ দিলোঁ একো নকৰিলে আমাৰ মংগলদৈ সমষ্টিৰ কাৰণে 15 বছৰ আমি দিলোঁ বিজেপিক তেওঁলোকে একো নকৰিলে আমাৰ মংগলদৈ সমষ্টিৰ কাৰণে এইবাৰ UPPLৰ প্ৰাৰ্থী হিচাপে মোক মাত্ৰ 5 বছৰ দিয়ক এই 5 বছৰৰ ভিতৰত কি কৰিব পাৰোঁ মই দেখুৱাই দিম আমাৰ এই মংগলদৈ সমষ্টি অঞ্চলত থকা সকলো ৰাইজৰ যি নেকি শান্তি প্ৰতিষ্ঠা কৰা সেফটি সিকিউৰিটি প্ৰদান কৰা লগতে ইয়াত
উন্নতি কৰা ইয়াৰ কাৰণে মই এই 5 বছৰৰ ভিতৰত দেখুৱাই দিম তাৰ কাৰণে মই ৰাজ্যক আহ্বান জনাইছোঁ যে অহা 18 তাৰিখ এপ্ৰিলৰ দিনা মোৰ ছবি যি নেকি ট্ৰেক্টৰ 11 নম্বৰত আছে শেষত একেবাৰে ইভিএম মেচিনৰ শেষত এই 11 নম্বৰত ট্ৰেক্টৰৰ ছবিত ভোট দি যাতে জয়যুক্ত কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।